এতিয়া আমি প্ৰথমেই কেইটামান ব্যঞ্জন বৰ্ণৰ সৈতে প ব্যঞ্জন বৰ্ণটো যোগ কৰি নতুন যুক্তাক্ষৰ গঠন কৰিবলৈ শিকিম। প্ৰথমতে দিয়া হৈছে চাবা ম ব্যঞ্জন বৰ্ণটোৰ সৈতে প ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। মৰ সৈতে যেতিয়া প ব্যঞ্জন বৰ্ণটো যোগ কৰা হ'ব তেতিয়া নতুনকৈ গঠন হোৱা যুক্তাক্ষৰটো হ'ব মইপয়াম প। ম যোগ প মইপয়াম প। ইয়াৰ পিছত ল ব্যঞ্জন বৰ্ণটোৰ সৈতে প ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। লৰ সৈতে যেতিয়া প বৰ্ণটো যোগ কৰা হ'ব তেতিয়া নতুনকৈ গঠন হোৱা যুক্তাক্ষৰটো হ'ব লয়পয়াল প। ল যোগ প লয়পয়াল প। ইয়াৰ পিছত দন্তীয় স ব্যঞ্জন বৰ্ণটো দিয়া হৈছে। দন্তীয় স ব্যঞ্জন বৰ্ণৰ সৈতে প বৰ্ণটো যোগ কৰা হৈছে। দন্তীয় স বৰ্ণৰ সৈতে যেতিয়া প বৰ্ণটো যোগ কৰি দিয়া হ'ব তেতিয়া নতুনকৈ গঠন হোৱা যুক্তাক্ষৰটো হ'ব শইপয়াচ প। দন্তীয় স যোগ প শইপয়াচ প। এতিয়া আমি এই যুক্তাক্ষৰ কেইটা আকৌ এবাৰ পঢ়ি চাম। ম যোগ প মইপয়াম প। ল যোগ প লয়পয়াল প। দন্তীয় স যোগ প শইপয়াচ প।